নমস্কাৰ ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আচলতে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, কিন্তু আজি গধূলি এতিয়া 7:30 বাজিছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুতেই গৰম পৰিছে, একদম বিৰাট অশান্তি হৈ গৈছে, ভাত পানী খাবলৈ মন নোযোৱা হৈছে। আজিৰ দিনত পানী দিয়া ভাতেই খাইছোঁ, মানে খাবলৈ মন নাযায় ভাত। আৰু এতিয়া ভাবিছোঁ ওলাই যাওঁ এফালে। ক'ত যাওঁ জানে, কি হ'ল জানে, এটা প্ৰব্লেম হ'ল। সেই প্ৰব্লেমটো কি প্ৰব্লেম, এযোৰ চেণ্ডেল নিজৰ চাইজৰ নহ'লে কি হয় সেইটোকে আপোনালোকক ক'ম। আপোনালোকে হাঁহিবও পাৰে বা আচৰিতো হ'ব পাৰে, এনেকুৱাও হয়নে, কিন্তু হয় তেনেকুৱা হৈছে। মোৰ একদিন গৰমৰ কাৰণে ওলাই যাব পৰা নাই, আৰু সেইকাৰণে মানে চেণ্ডেলযোৰ কিনা হোৱা নাছিলে। মোৰ চেণ্ডেল দুযোৰে ছিগি থাকিলে, এযোৰ পিন্ধিছোঁ ছিগিলে, আকৌ দুদিনৰ পিছত আকৌ ইযোৰ ছিগি থাকিলে। গতিকে ডাঙৰ চেণ্ডেল এযোৰকে সোমোৱাই আছিলোঁ ভৰিত, কিন্তু সেই চেণ্ডেলযোৰ সোমোৱাই থকাৰ কাৰণে মোৰ গোটেই ভৰিটোৱে বিষ হৈ গ'ল। গতিকে ভাবিছোঁ এতিয়া ফাইনেলি চেণ্ডেল এযোৰ আনোগৈ। ক'ত কি হৈছে মই দেখুৱাইছোঁ। চেণ্ডেলযোৰ মই দেখুৱাম। এইখিনিত মোৰ গোটেই বিষ, আৰু সেই বিষটোৱে মোৰ ক'ত গৈছে জানানে, চাওক এইযোৰ চেণ্ডেলৰ যিটো এই গোটাটো চেণ্ডেলযোৰ যিহেতু মোৰ ডাঙৰ, সেইটো কাৰণে মোৰ ইয়াত লাগে। ইয়াত লগাৰ কাৰণে মোৰ এইখিনি বিষ হয়, আৰু এই বিষটো গৈ মোৰ এতিয়া এইখিনি চিৰিং মাৰি বিষ এটা হৈ গৈছে। সেইকাৰণে ভয়তে এতিয়া লৰালৰিকৈ চেণ্ডেল আনিব গৈছোঁ। আপোনালোক আচৰিত হৈছে, এইটো কেনেকৈ হ'ল ময়ো আচৰিত হৈছোঁ। এইটো সেৱাৰ কাৰণে এইটো এনেকৈ বিষ হৈ যাব বুলি ভবা নাছিলোঁ, আৰু হাঁহিও উঠিছে সেইকণৰ বিষৰ কাৰণে ইমান বিষ হৈ গৈছেগৈ। গতিকে এতিয়া গৈ থাকোঁ, দেৰি নকৰোঁ। এইযোৰ চেণ্ডেলযোৰো অনা হ'ল। বস্তু বনাবলৈ যাওঁ। বস্তু মানে হৈছে জাতিলাওৰ কোপ্তা, আৰু এতিয়া অতি সহজতে বনাব পাৰি, আৰু খাবলৈও খুবেই সোৱাদ হয়। গতিকে ব'লকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। এয়া মই জাতিলাওখিনি ধুনীয়াকৈ বাকলিটো গুচাই ল'লোঁ, আৰু এতিয়া মই এইখনতে ৰুকিম। এইখিনি ৰুকি লৈ এইখিনি এতিয়া মই ৰুকি ল'লোঁ। ইয়াৰ পৰা এটা পানী ওলাব, গতিকে এতিয়া নিমখ অকণ দি ইয়াৰ পানীটো আমি চেপি আঁতৰাই ল'ব লাগিব। এইটো খাবলৈ খুব ধুনীয়া হয়, আপোনালোকে বনাই চাবচোন। আৰু এইখিনি এতিয়া মই নিমখখিনি সানি অলপ দেৰি থৈ দিম। থৈ দিয়াৰ পিছত এটা ইয়াৰ পৰা পানী এটা ওলাই আহিব। পানীটো চেপি মই গোটেইখিনি দেখুওৱা হোৱা নাই। আৰু গ্ৰেভিটোৰ কাৰণে মই পিঁয়াজ, আদা, নহৰু, বিলাহী এইখিনিও ৰেডি কৰি লওঁ। এইখিনি মই কাটি ল'লোঁ। পিঁয়াজখিনি আপোনালোকে পিচিও ল'ব পাৰে। আৰু এইখিনি মই কি কৰিলোঁ, যিখিনি চেপি লৈছিলোঁ, চেপি লোৱাখিনি এয়া ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ এনেকৈ দি মই এতিয়া ইয়াতে অলপ বেচনো দিম বাইণ্ডিংটো কৰিবৰ কাৰণে। বেচনখিনি দিয়াৰ পিছত ইয়াতে এইটো মই গোটা বল কৰি ল'ম। গোটেইখিনি মই এইখিনি দেখুৱাব পৰা নাই, কাৰণ মই কেমেৰাটো ধৰিও থাকিব লগা হৈছে আৰু কৰিও থাকিব লগা হৈছে সেইকাৰণে। আৰু এইখিনি মই এতিয়া অলপ ফ্ৰাই কৰি ল'ম। বস্তুটো গেছটো একদম চিমত থৈ লাহে লাহে অলপ ভিতৰটো সিজাকৈ, মানে কম জুইত বস্তুখিনি সিজাম। এইখিনি মোৰ হৈ গৈছে। এইখিনি নমাই লৈ এতিয়া মই গ্ৰেভিটো ৰেডি কৰোঁ। আৰু গ্ৰেভিটো ৰেডি কৰিবৰ কাৰণে মই তেলত গোটা জিৰা আৰু লং, ইলাচি, ডালচেনি, যিটো সুগন্ধিটোৰ কাৰণে সেইখিনি দিলোঁ। আৰু পিঁয়াজখিনি মই ভাজি ল'লোঁ। পিঁয়াজখিনি আপোনালোকে মিক্সিত পিচিও ল'ব পাৰে, মই পিচি লৈ বনাওঁ। আৰু আজি মই এতিয়া এনেকৈ কাটি লৈ বনাই লৈছোঁ। ইয়াতে মই কাশ্মীৰী মিৰ্চ আৰু এয়া হালধি আৰু নিমখ এনেকৈ দি এইখিনি অলপ ভাজি ল'ম। অলপ এইখিনি ভজা হোৱাৰ পিছতে আদা নহৰু পেষ্টখিনি মই ইয়াতে দিম। আৰু বিলাহীখিনিও মই এতিয়া এইখিনি ভাজি লওঁ ভালকৈ। বিলাহীখিনিও মই পেষ্ট কৰি থৈ লৈছোঁ। বিলাহীখিনি তাৰপিছত মই ইয়াত এড কৰিম। আৰু জাতিলাও যিহেতু আমি ভাজি বনাই খাওঁ, মই সৰিয়হ দি শুকান জলকীয়া দি ভাজি বনাই খাই খুব ভাল পাওঁ। জাতিলাও তেনেকৈও ভাজি বনাওঁ, আৰু মাছ দি বনাই খাওঁ, আৰু এনেকৈও বনাই খাওঁ। এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। গতিকে আৰু জাতিলাওটো খুব ধুনীয়া আছিলে সেইদিনা। এইখিনি হৈ গৈছে প্ৰায়। মই এতিয়া আৰু অকণ ভাজি লৈছোঁ। বিলাহীখিনি দিয়াৰ পিছতো বিলাহীখিনি অকণ ভাজ খাই লৈছে। কেৰাহী গৈ আছে, এখন হাতে কেমেৰা ধৰিছোঁ, মোবাইল ধৰিছোঁ, আৰু এখন হাতে লৰাওঁতে কেৰাহীখন গৈ আছে মোৰ। আৰু এইখিনি ভজাৰ পিছত ইয়াতে মই এতিয়া কুহুমীয়া পানী অলপ দিম। এতিয়া পানী দিম। পানী দিয়াৰ পিছত কোপ্তাখিনি মই ইয়াতে দি দিম। গতিকে ৰেডি হৈ গ'ল। আৰু যিখিনি পানী আপুনি লাওৰ পৰা চেপি থৈছে সেইখিনি দিলে আৰু ভাল হয় খাবলৈ। মই সেইখিনি অলপ দিছোঁ ইয়াতে, চেপি থকা পানীখিনি। আৰু নিমখৰ পৰিমাণটো আপোনালোকে চাই মেলি দিব। প্ৰথমতে বেছি নিদিব, কাৰণ লাওখিনি সানোতেও নিমখ অকণমান দিয়া হয় যিহেতু। এইখিনি এতিয়া হৈ গ'ল। ইয়াতে মই এতিয়া পানী দিম। পানী দি উতল আহিব। উতল অহাৰ পিছত মই কোপ্তাখিনি ইয়াতে দি দিম। তাৰপিছত ৰেডি হৈ যাব। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাইছে আপোনালোকে, আৰু আপোনালোকেও এনেকৈ বনাই কিছুমানে খায়েই চাগে, আৰু যোনে নাখায় নতুনকৈ দেখিছে তেওঁলোকে বনাই খাব পাৰিব। এতিয়া ইয়াতে গ্ৰেভিখিনি উতলিছে, দেখিছেনে, উতল আহিছে। মই ইয়াতে কোপ্তাখিনি দি দিম, আৰু খাবলৈ দেখিবলৈ ধুনীয়া লাগিছেনে বৰ, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও খুব ধুনীয়া হৈছিলে।
এইখিনি এতিয়া ৰেডি হৈ গ'ল মই এতিয়া বাটিতে আৰু এয়া হৈ গ'ল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব